Hello everyone, welcome to my YouTube channel. আজি ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে দেখিছোঁ দেউতাই মাছ এটা ৰাখি থৈছে আৰু তাকে সেই মাছটো কাটিব লৈছোঁ আৰু এয়া কাটিছোঁ কৈছোঁ দেখিছেনে মই কাটা নাই যেনিবা মোৰ বায়ে কাটিছে মানে মই কাটিব জানো ইমান ভালকৈ নাজানো আৰু দেখিছেনে ধুনীয়াকৈ মাছখিনি কাটি ধুই কৰি ল'লোঁ আৰু ধুই এতিয়া এফালে আমি যিহেতু জুইত বনাওঁ সেই কাৰণে আমি সকলোবোৰ বস্তু মানে জুইতে বনাওঁ গেছত ইমান ভাল নালাগে খাই সেইকাৰণে জুইত বনাওঁ আৰু ধুনীয়াকৈ মাছখিনি দেখিছেনে হালধি নিমখ সানি ল'লোঁ আৰু ইফালে কেৰাহীত তেল দি ল'লোঁ দি মাছখিনি দি দিছোঁ আৰু আজি যিহেতু মাছৰ লগত টেঙা তৰকাৰী বনাম সেইকাৰণে এইফালে দেখিছেনে ঔটেঙা কাটি ল'লোঁ ধুনীয়াকৈ ঔটেঙাখিনি কাটি ধুই ল'লোঁ আৰু এইফালে পাতাত ঔটেঙাখিনি খুন্দিছোঁ মানে অলপ থেথেলিয়াই লৈছোঁ তেতিয়া টেঙাটো অলপ হৈ যায় আৰু এনেও হয় বাৰু কিন্তু থেথেলিয়াই ল'লে ভাল লাগে আৰু দেখিছেনে ধুনীয়াকৈ গোটেইবোৰখিনি থেথেলিয়াই ল'লোঁ আৰু ইফালে মাছখিনিও ভাজা হৈ গ'ল আৰু ইফালে মাছখিনি ভাজা হৈ যোৱাৰ পাছত তেল নিমখ হালধি দি পানী দি পেলাই ইয়াত টেঙা তৰকাৰী বনালোঁ মানে আগৰখিনি ভিডিঅ' মই কৰিব পাহৰিয়ে গ'লোঁগৈ সেইকাৰণে একো নাই বাৰু আৰু এতিয়া দেখিছেনে মই মাছ দিছোঁ মাছ দি পেলাই অলপ উতলিবলৈ দিছোঁ আৰু উতলাৰ পাছত এয়া নৰসিংহ পাত কেইটামান দি দিছোঁ আৰু তাৰ পাছত অলপ উতলাৰ পাছত আমাৰ খাবলৈ হৈ গ'ল আৰু দেখিছেনে কাঁহীখন কি ধুনীয়াকৈ সজাইছোঁ ভাত দিছোঁ তাৰ পাছত সেইফালে মাছ আৰু মাছৰ সৈতে বনোৱা টেঙাৰ জোল দিছোঁ আৰু ইফালে কবি আৰু আলু চব্জি অলপ দি দিছোঁ তাৰ পাছত আকৌ মাছৰ পেটু যে সেয়াও ভাজিছিলোঁ মানে সেয়া খাই মই বিৰাটেই ভাল পাওঁ সেইকাৰণে সেয়াও ল'লোঁ কাঁহীতে আৰু ইফালে ভজা মাছ দুপিচ লৈছোঁ আৰু জলকীয়া এটা আৰু ধনিয়া আপোনালোকে বাৰু মাছৰ টেঙাৰ জোল খাই ভাল পায়নে কমেণ্ট এটা কৰিবচোন এতিয়া মই খাওঁ দেই আজিলৈ বাই নেক্সট ব্লগত আকৌ লগ পাম